মুঠতে মই জহাই নাযাওঁ সহায় নাজানো ময়ে মাতো দিয়া ময়ে মাতো দিয়া ভক্তেনি হাঁচুৰ কৰাইছি বেটি মোৰ লগত পলে যাবা আহিছি আহিব ৰবা অনামে এইটো দে আহিল সকলোৱে জানে নাই ভো তাই চিয়াং চিং বাইনা দিছো পইচা মূল্য আছে পইচা মূল্য আছে ঐ ভক্তেনি যি নাহে তোৰ পিঠান মাৰিম বোলো অ ভাই তামোল পাণ দিছো তামোল পাণ দিছে না দিছে তামোল পাণ দিছো পইচা দিছো ভক্তেনি আইছ অ ৰবা এটা চুমা হওঁ ৰবা ভাই ভাই না ভক্তানি দেখা পাই মোৰ বিয়া কৰা লাগছি দেৰি কিয় কিয় দেছা এই যদি মাই খাই নাখায় এই ৰাস্তাত টেম্পত আহিব লাগে আজি দিনত ইমান বেয়া ৰাস্তালৈ টেম্পত কি আহা টেম্পত আহিলে কঁকাল ভাঙি গেলে এতিয়া কি কৰিলে হয় সেইকাৰণে দেৰি হৈছে আহাতে টেম্পত আহাতে তো খেলাত নাই এতিয়া কাটি আহি পালি হয় ঠকিবা ভাই কি সুন্দৰে তাইক মাতি আহিছো আহাৰ দেৰি হৈছে তাড়াতাড়ি আহি থৈছান পা ৰাতি হৈ হাতখান ধৰি টানি আনিলো তাড়াতাড়ি থৈছান পা হাতত ধৰিবা আহে পালো তাই একেবাৰে হাস্ৰ বোলা দিছি নিৰ্বংশ মায়ে বুকুৰ পৰা বাইবেল বুকুত মৰা এইবিলাক ওলা দিছি শুনি হাতখান ধৰি লৈছো হাতে ধৰি লৈছো যায় মোৰ হাতত আমি কিমান আশা মন্দিৰত ঠগি খান দিছো ধুনীয়াকে ঠগি খান পাতি পেলাই আমাক কি ধুনীয়াকে সান্তনা দিব তই যে ঠগি খান নাস্তাতে চুই দিলি ভক্তানি তুমি আকৌ বেয়া নাপা যি আমাৰ সদ্যকা তুমি আকৌ বেয়া নাপা ই ভাল মানুহ তাৰ কথা তুমি আকৌ বেয়া নাপা মই হাতত ধৰাতে চোৱা গেল সি মায়ে চুমা খাই গেল মই চুমা খলাই কিছু এটা মহ পৰি আহিছিল গালত মহ পৰি আহিছিল মহটো গুচাই দিছো নাপায় নাপিৰে লেতেৰা আছিল আই ভগৱতী জেগা ভগৱতী মাই সদায় চাফা গতিকে চাফা কৰি ডাঙৰ দেৱতা তাৰ দেৱতাৰ ভিতৰত চাফা দেৱতা হ'ল ভগৱতী আই চাফা কৰি শিখৰৰ বাগান আছে দিয়া হাৰি দিছো বান্ধি দি ঠেং বান্ধি বাহানি আনছ না ঠগি বাইক কোনি লৈ ভাল লাগে ল'ব লাগে যদি নানে বন্দোবস্ত কৰাতে ক'ব লাগে আমি নাৰায়ণ পূজা পাতো পুৰোহিত মাতো মাতাৰ লগে এমান ডাঙৰ এখনিমান লম্বা এখন চিলিপ দিয়ে ফুল পাত তুলসী পাত বেল পাত কিবা এনেকৈ ইমান লম্বা এখন চিলিপ দিয়ে তেওঁ ক'ব তাই জানিব লাগে আমাদের রাজার ঘরের সুরঙ্গ ভিতরে ভিতরে সকলাঙ্গ দৌড়ে কিমান মানুহ হয় না নিমিচিকে খাবা নাপায় চিক চিককে মরে কুকুরে কেং কেং করে জানিব লাগে কথা
মুচি এৰি জাগাখিনি মুচি দিব লাগিব আলবানি দি মুচি দিব লাগিব এৰে পানী গেলা আইৰণ আছে ধুনীয়া যদিও ইয়াতে এটা ৱাটাৰ চাপ্লাই আছে সিও বোলে আজি 7 দিন পানী এৰে নাই আজি দিবে আছিল তাকো লাইন নাই গতিকে এই পানী গেলা দমকলৰহে পানী ওই দমকলৰ পানী হ'লে দমকলৰ পানীত আইৰণ আছে গতিকে এইটো আমি ফিল্টাৰৰ পানী দিব লাগিব ফিল্টাৰৰ পানী কালি ভৰাইছিল ফিল্টাৰ চিন্তা কৰিব নোৱাৰে দৌৰে দুটা ফিল্টাৰ আছে তোৰ এটা মোৰ এটা ফিল্টাৰত যদি পানী ভৰ্তি হয় নোহোৱা হয় আকৌ ভৰে ল'ম হয়নে ফিল্টাৰৰ পানী নহয় যাম হৈ আছে বহুদিন ফিল্টাৰ খোলা নাই ইয়াৰ গোটাই নাৰী ভৰ্তি এতিয়া পানী দিছো ফিল্টাৰৰ পানী জংঘল পানী দিলে হ'ব আগৰ পৰা ক'ব নোৱাৰা জংঘল আমাৰ লগতে আছে এনেই ফিল্টাৰৰ পানী নি শেষ কৰিব তই যদি নোখোৱালি আজি আজি ভাত পানী দিলেও হবা ঘৰতে তবি না খাবি দে বৌদা খাবিছি বিধান মারিম ও ভাই আজি আমার নাম্বার দিন আছে নাম্বার দিয়ে এনে মানুষকে চাই থাকবো ঠান্ডাত সবকে চাহ দিবা সবকে চাহ দিবা হ্যাঁ চাহর ব্যবস্থা করছো যদি যেই কাপ চাহ খায় সেই কাপ দিবা সব মানুষ যাতে চাহ পায় মনত রাখবা হ্যাঁ ডাঙৰ মানুহবিলাক 2 কাপ দিবা ও ডাঙৰ মানুহবিলাক 1 কাপ দিবা নাও নাও যি দেৰ মেয়া চলি গেল আছে 2 কাপ কৰি দিবা তেতিয়া মানকালাৰ নাম চত সহজ হ'ব নহ'লে পিয়াহতে চলি চেচে থাকিব 2 কাপ চাহ যেতিয়া ভৰে দিব ভেকলি কৰা দিব থাকিব মাক বাইবাকৰ নাম চত সহজ হ'ব সবকে চাহ দিবা হ্যাঁ পাইলে ঘরে ঘরে দিবা যায় দিবা চিন্তা করবা নালাগে কেমন মানুষ চাহ খাব লাগিব কেই কুইণ্টেল চেনি যাব 1.5 কেজি ৰবা এনেকুৱা 1/2 কেজি আৰু তাৰে 1.5 কেজি আনিছো চেনি 1.5 কেজি ৰব তাৰে হিচাপে আছে 1000 মানুহ 1 কেজি চেনি দিয়ে হয় নালগেই বেছি হয়